এইখিনি প্ৰস্তুতি কেনেকুৱা? মই আচলতে আজি কাৰ্যালয় ল'বলৈ আহিছোঁ আৰু মই ইয়াত মোৰ গাঁৱৰ মানুহখিনিক মই ভাষণ দিবলৈ অহা নাই। আচলতে তেওঁলোকক মোৰ হৈ যাতে তেওঁলোকে সকলোৱে কেম্পেইন কৰে, সকলো ৰাজনৈতিক দলকে আহ্বান কৰিছোঁ, আপোনাৰ গাঁৱৰ ল'ৰা, মই আপোনালোকৰ ল'ৰা, আপোনালোকে বিজয়ী কৰিলে আপোনালোকৰ এই অঞ্চলৰ ডেভেলপমেণ্টত কাম কাজ প্ৰত্যাহ্বান ডেফিনেটলি 20 বছৰ জিকা ভাৰতীয় জনতা পাৰ্টীৰ তেওঁলোকে আমাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব। মই আশা কৰিছিলোঁ যে কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা দিব, কিন্তু কংগ্ৰেছ BTCত বোধহয় খুব দুখ লগা ভোট পাব, 20-25 হাজাৰ হয়তো পাব। তেওঁলোকে অলপ বেছি পালে ভাল আছিল, কিন্তু BTCৰ বাহিৰত যি 10.5 লাখ ভোট, তাত কিন্তু কংগ্ৰেছ, BPF আৰু BJP তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু আমি মাত্ৰ আমাক 3 লাখ ভোট লাগে জিকিবলৈ, আমি বঢ়াবলৈ চেষ্টা কৰিছোঁ, 3 লাখ প্ৰায় সম্পূৰ্ণ হৈছে, আমি এইবাৰ জিকিম। যিহেতু আপুনি নেতৃত্ব দি যোৱা পানেৰী সমষ্টিত যিহেতু ৰাইজৰ সঁহাৰি কেনেকুৱা? নাই, আজি পানেৰী সমষ্টিত আমি এতিয়ালৈকে সভা সমিতি কৰা নাই, আজি কাৰ্যালয় লৈছোঁ। আপোনালোকে দেখিছে যে ভেৰগাঁৱত কাৰ্যালয় লোৱা সভাখনত যথেষ্ট সমৰ্থন তেখেতসকলে দেখুৱাইছে। মই নিজে আচৰিত হৈছোঁ, এটা কাৰ্যালয় লোৱাৰ সময়ত কোনো দলৰে ইমান মানুহ উপস্থিত নাথাকে। মই ভেৰগাঁৱত কাৰ্যালয় লোৱাৰ সময়ত উপস্থিত থকা পুৰুষ মহিলা আটাইকে আপোনালোকৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কোন মই আপোনাৰ পৰা জানিলোঁ, এতিয়ালৈকে মই জানিব পৰা নাই। কেইবাটাও তাৰিখ পাৰ হ'ল, ওলাই আছে, মই কোনটো সত্য কোনটো অসত্য মই জানিব পৰা নাই। এই সম্পৰ্কে মই মন্তব্য দিব নিবিচাৰোঁ। আমাৰ ইয়াততো নপৰে, এতিয়া BPFত ক্ষতি হ'ব বুলি নাভাবোঁ। কোনোবা যদি এজন মানুহ যায় আৰু 10জন আহে, আপুনি দেখিছে যে আমি বিৰোধী পাৰ্টিত থকা স্বত্তেও হাজাৰ হাজাৰ মানুহ আমাৰ দলত যোগদান কৰিছে, আৰু সেইটোৱে বুজাইছে যে BPFৰ ফেভাৰত এইবাৰ 2টা ছিট কোকৰাঝাৰ আৰু দৰং ওদালগুৰি আমি বিজয়ী হ'ম। মই আপুনি যাৰ কথা কৈছে তেওঁ নগ'লে মই ভাল পাম। ব্যক্তিগত আক্ৰমণ কৰি একো লাভ নাই, তেওঁ উপযুক্ত নে অনুপযুক্ত। আটাইতকৈ বেছি ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকসকলে তেওঁক বেয়া পাইছে, তেওঁৰ ব্যৱহাৰ পাতি বেয়া পাইছে। গতিকে এই ক্ষেত্ৰত মই বেলেগে তেওঁৰ সম্পৰ্কে ক'ব লাগে বুলি ভবাই নাই। নিশ্চিত নাহে, তেওঁলোক নাহে, 2-2.5 লাখ পাব। ইয়াত জিকিবলৈ 8 লাখ ভোট লাগিব। কংগ্ৰেছ কোনোমতে কণ্টেষ্টত নাই। 11 লাখ ভোটত তেওঁলোকে ইয়াতে 25,000 মান পাব, কেনেকৈ কণ্টেষ্ট আহিব? BPFটো এটা দলহে, যোগ্য হয় নহয়তো বেলেগ কথা। এটা দলহে, ৰেজিষ্টাৰ্ড পলিটিকেল পাৰ্টি। BJP যোগ্য নহয়, নহ'ব। BJPৰ প্ৰাৰ্থীজন যোগ্য হয় নে নহয় সেইটোহে হ'ব। BPFৰ প্ৰাৰ্থীজন এইটো তেওঁলোকৰ কথা, আৰু আমি কেইদিনমান পিছতে ৰিজাল্ট পাম। মই সকলো 11জন প্ৰাৰ্থীকে শুভেচ্ছা জনাইছোঁ, আৰু মই ভাবোঁ সমষ্টিৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে।